আছে কমেন্টৰ ৰিভিউ নিদিয়া নি ও পাহৰি গৈছিলো বে হ্যাঁ ঠিক আছে কমেন্টৰ ভিডিও দিলো ৰে আজি ফার্স্ট কমেন্টটো দিছিলে কাৰ ষ্টাৰ পারফেক্ট 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 তেও এটো দিছিলে ভয় নাখাবা এতিয়া অসমত ভূত জলকীয়া আহিব ভূত জলকীয়া নেক্সট কমেন্টটো দিছিলে আমাৰ দুৰ্লভ চেনেলে তেও লিখিছিলে যে অসমত প্ৰেংক কৰি ভয় নালাগে নেকি আমি কিয় ভয় কৰিম আমি মানুহক ভয় খুৱাম প্ৰেংক কৰি বিদ্যুৎ বিকাশে কৈছিলে হে যে তোমালোকে কোনবা শৰ্টৰ মৰা নাই নেকি সঁচাকে বে আজি মাৰিয়ে দিলে কোনোবাই ভাই ঐ কি বল প্ৰেংক এটা কৰি ছোৱালী পতাম দে অসমত প্ৰেংক কৰি ছোৱালী পতাব নোৱাৰি ন অসমৰ মানুহক অকল হহুৱাবহে পায় প্ৰেংক কৰি ক'ত গলি এই কমেন্টটো দিছিলে লবজিত গগৈয়ে তেওঁ আৰু এটা আমাৰ কাৰণে চিন্তা কৰিছে পঢ়াৰ কাৰণে বহুত ভাল লাগিছে আপুনি যে আমাৰ পঢ়াৰ কাৰণে চিন্তা কৰিছে আজিলৈকে মোৰ মা দেউতাই চিন্তা কৰি নাপালে থেংক ইউ নেক্সট কমেন্টটো দিছিলে দৰ্শিতা বৰা তেওঁ লিখিছিলে ভাল লাগে চাই বহুত হাঁহিলোঁ আগলৈও বনাই যাবা সকলোৱে দুখবোৰ পাহৰি হাঁহি থাকিব পাৰিব সেইটো আমি বিচাৰোঁ যাতে সকলোৱে দুখ সুখ পাহৰি আমাৰ ভিডিঅ'টো চাই চবে হাঁহিব পাৰে নেক্সট কমেন্টটো দিছিলে মৃদুস্মিতা বৰঠাকুৰ ধেত তেৰি ইমান জমনি আমি যিমান পাৰোঁ জমনিয়ে কৰিবলৈ চাওঁ যাতে তোমালোকে হাঁহি থাকিব পাৰে নেকি নেক্সট কমেন্টটো দিছিলে নয়নজ্যোতি বৰ্মনে তেওঁ কৈছিলে প্ৰেংক কৰিবলৈ ছোৱালীহে বিচাৰি পায় একেবাৰে जब भी कोई लड़की देखूं मेरा दिल दीवाना बोले ओले 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 नेक्स्ट कमेंट आছিলে আসামিজ জেন্টলম্যানে দিছিলে মজা আৰু বনাই যোৱা বেস্ট উইশেছ টু ইউ অল থ্যাংক ইউ আসামিজ জেন্টলম্যান নেক্সট কমেন্ট দিছিলে এভি দত্ত তেওঁ লিখিছিলে পাগল কৰি দিবা দেই মজা হেই পাগল নহবা আমাৰে দিগদাৰ হ'ব পিছত আপা আমি বাতৰি ওলাম যে ভূত জলকীয়া ছোৱালীজনীক পাগল কৰি দিলে প্লিজ পাগল নহবা নেক্সট কমেন্টটো দিছিলে ইয়ং ডাম্পে তেওঁ লিখিছিলে তোমালোকৰ প্ৰেংক ভিডিঅ'টো বহুত ভাল লাগে এনেকৈ আৰু বনাই যোৱা নেভাৰ গিভ আপ তোমালোক যদি আমাৰ লগত সদায় থাকা আমি কেতিয়াও গিভ আপ কৰিব নিবিচাৰোঁ আৰু কেতিয়াও নকৰোঁ থ্যাংক ইউ গাইজ আজি আমাৰ কমেণ্ট বক্সৰ কমেণ্ট ৰিভিউ শেষ হৈছে নেক্সট উইকত নেক্সট সানডে আকৌ আপোনালোকৰ কমেণ্ট পঢ়িম যিমান পাৰে আপোনালোকে আমাক ভালকৈ কমেণ্ট কৰক আৰু আমি নতুন আইডিয়া এটা ভাবিছোঁ যে আমাৰ যিমান ছাবস্ক্ৰাইবাৰ আছে সেইখিনি আমি সানডে কমেণ্ট বক্সৰ ৰিভিউত হয়তো 5খন নাইবা 10খন ফটো আমি দেখাবলৈ চাম আপোনালোকৰ নাম দি তলত আমি ভিডিঅ'ৰ এণ্ডিঙত আপোনালোকৰ ফটো উইথ আপোনালোকৰ নামটো দেখাম বুলি ভাবিছোঁ যদি আপোনালোকে ভাল পায় নাইবা এইটো আইডিয়াটো ভাল লাগিছে তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰামৰ একাউণ্টটো ফ'ল' কৰক আৰু তাত গৈ আপোনালোকৰ যোনখিনি ফটো দিব বিচাৰে আমাৰ ভিডিঅ'ত যদি এণ্ডিঙত লগাব বিচাৰে তেতিয়া আপোনালোকে আমাৰ ভূত জলকীয়া একাউণ্টত গৈ ইনষ্টাত আপোনালোকৰ ফটোখিনি চেণ্ড কৰক আজি আমাৰ এই ভিডিঅ'টো স্পেচিয়েল থেংকছ দিব বিচাৰিছোঁ মোৰ লগৰ বন্ধু দুজন এজনৰ নাম হৈছে অভি আৰু এওঁৰ নাম হৈছে ৰিয়ান আপোনালোকে ভূত জলকীয়া চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক এণ্ড কমেণ্ট কৰিব থেংক ইউ গাইজ